দাদা শুনকচোন, বগা ঘৰ কোনটো? আৰে মোৰে নাম বগা হয়, কি হ'ল ক? তোকতো দেখাত কলা লাগিছে। আৰে মোৰ নাম হয় বগা, মোক মায়ে মৰমত দিয়া নাম হয় এইটো বগা। তেনেহ'লে তোক মায়ে খঙত কি বুলি কয়? খঙতো বগা বুলিয়ে কয়। তেনেহ'লে তোক কালু বুলি কোনে কয়? কোনো নকয়। কেলে কোনো নকয়? কেলে কালু বুলি ক'ব ক? তই কলা আছ, তোক কালু বুলিয়ে ক'ব ন তোক। আৰে তই মোক বাৰে বাৰে কালু বুলি কেলে কৈ আছ? কেলে বগা বুলি ক'লে তই বগা হৈ যাবি। সেই তই মোৰ মাথা বেয়া নকৰ, তোৰ কি কাম আছে সেইটো ক? চিঠি এখন লৈ আহিছিলোঁ। তই দে। কিন্তু এটা কথা নহয়, তোৰ ভাইটো কলা নেকি? অঁ মোৰ ভাইটিও কলা আছে। আৰু তোৰ ভণ্টিও কলা আছে। অঁ কলাই আছে। তেনেহ'লে তোৰ ঘৰৰ মানুহবোৰো কলা আছে। অঁ মোৰ ঘৰৰ মানুহো কলা আছে, মোৰ গোটেই খানদান গোষ্ঠী কলা আছে। তোক কি কৰিব আছে সেইটো ক? চব যদি কোলাই আছে তেনেহ'লে গোটেইখিনি মিলি কিনি তহঁতি এখন গাঁও বনাই ল, বগা গাঁও। বগা গাঁৱত কোলা মানুহ। হে মোৰ বাপ, তই মোক মাফ কৰি দে, তই চিঠি দে আৰু মোক যা। মই কেনেকে হ'ম তোৰ বাপ? মইতো বগা আছো। এ মোৰ ভাই, তই মোক মাফ কৰি দে, তই যা না চিঠি দি কিনে। এইটো বিয়া চিঠি, চব আহিবি, চব টাইমত আহি যাবি। ঠিক আছে, টাইমত গুচি যাম। খোৱাত কি বনিব? কলা ৰসগোল্লা।